হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল কিশোৰ জিনা। বৰ্তমান মই আছোঁ গুৱাহাটী মহানগৰীৰ জালুকবাৰীত আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছোঁ মই কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলালৈ। গুৱাহাটীত এইখিনিত ইমান যাম মানে কিমান যাম দেখাই আছোঁ ৰ'ব আপোনালোকক ভালকৈ। এয়া চাওকচোন কিমান গাড়ী আৰু পিছফালে চাওক কিমান আছে। অলপ মানে লৰাই নাই মানে য'ত আছে তাতেই আছে। গুৱাহাটীত ইমান যাম মানে জালুকবাৰীৰ পৰা যদি বাছত নাহি যদি খোজকাঢ়ি আহিলোঁ হয় তাতকৈও সোনকালে পালোঁ হয়। বিচি ইমান ৰখিছোঁ, চকা 10 পাকো ভালকৈ ঘূৰা নাই, সেইকাৰণে বাছৰ পৰা খোজকাঢ়ি যাই আছোঁ। বেয়া কৰিছোঁ নেকি এটা? বঢ়িয়া বঢ়িয়া। এয়া মহন্তহঁত আহিছে ট্ৰেইনেৰে আগত ৰখি আছে। মই গৈছোঁ মালিগাঁও ফুটব্ৰিজ পাম আৰু এতিয়া কি কৈছে কি মালিগাঁও ফুটব্ৰিজৰ তলত থাকি পালোঁ মই মালিগাঁও ফুটব্ৰিজ। ক'ত বা আছে মহন্তৰ মিথুন? এই আহি পাইছে ৰ'ব। অঁ মহন্তে হাফ পেণ্ট পিন্ধিছে, ঠিকে কৰিছে এই গৰমত। ফাইনেলি লগ পালোঁ মহন্ত আৰু মিথুনক। তাৰমানে জালুকবাৰীৰ পৰা যদি মই বাছত নাই যদি খোজকাঢ়ি আহিলোঁ হয় তথাপিও মই আগতে পালোঁ হয় মালিগাঁও। বুজিছে না? ইমান যাম তাৰমানে মানে 50 মিটাৰ বাছখন আগবাঢ়িবৰ কাৰণে 10 মিনিট টাইম লাগে। বেছি ইমান ৰৈছোঁ, 10 পাকে খাওঁ নাই চকাটো। অঁ মিথুনে চাওক কি বেগ লৈছে, জিপ বেগ। মনটাক কিবা সেই মৰিপাৰাত বজাৰ কৰিব আদৰে লগা হৈছে। গৈ আছোঁ বৰ্তমান খোজকাঢ়ি আৰু কেতিয়া পাওঁ আমি। জাষ্ট পাৰ হ'লোঁ পাণ্ডু কলেজ, এইফালে আছে পাণ্ডু কলেজ। ইমান দূৰ খোজকাঢ়ি আহিলোঁ আৰু ইয়াতে দেখিলোঁ পথ বন্ধ। সেইটো নতুন ৰাস্তা হয় ন? নতুন ৰাস্তাটো ইমান সোনকালে কেনেকে বেয়া হ'ব পাৰে? ক'ৰ ইঞ্জিনিয়াৰে বনাইছে? এই ইমান দূৰ খোজকাঢ়ি গ'লো, তাতে লিখা আছে পথ বন্ধ, ন এণ্ট্ৰি। আৰে আগতে এভাৰেজ কৰিব লাগে। আমাৰ হ'ল বাৰু দেচোন, কিন্তু বয়সস্থ মানুহে নালাগে কিবা যাব কেনেকে ৰিটাৰ্ণ হ'ব? হ'বতো কি কৰিছে এইবিলাক ইয়াতে? খোৱা দি আছে, খোৱা মানে ফ্ৰী খাদ্য নেকি? অঁ ফ্ৰী খাদ্য। এইটো ৰাস্তাতে যাবা নাতে? কোনফালে যাবা এতিয়া? মানে সেইটো ৰাস্তাৰ পথ বন্ধ যি লিখা আছে সেইটো ৰাস্তা পাম তাৰমানে। ঠাণ্ডা মানে বটল লৈ গৈছোঁ আগত। এয়া মোৰ আগেৰে এজন বাবা আহিছে, তেখেতৰ পৰা জানিলোঁ আহকচোন কামাখ্যা মন্দিৰৰ ঐতিহাসিক ৰহস্য। এইটো ৰাস্তা শুনাওতে আমাৰ নৰকাসুৰে এইটো মেখেলা উজোৱা, এইটো মেখেলা উজোৱা এই চিৰিটো হ'ল মেখেলা উজোৱা চিৰি। এই চিৰিটোৰে মানুহে উঠিব লাগে, মাক দৰ্শন কৰি আকৌ ইপিনে সিপিনে নামি যাব লাগে। নিয়ম হ'ল সেইটো। মানে এইফালে উঠি সেইফালে এইপিনৰ পৰা উঠি সেইপিনে নামি যাব লাগে। কিন্তু সেইটো নিয়ম ভংগ কৰি এই নিয়মটো নাজানে, এইটো মাৰ নিয়মটো বহুতেই নাজানে। আৰু বাবা এইটো যে মেখেলা উজোৱা ৰাস্তা, এইটো ৰাস্তা আমি শুনামতে আমাৰ ককা আইতাহঁতে কোৱা সেনেকুৱা আমি শুনিছো এনেকে। সেই শুনামতে মানে এক ৰাতিৰ ভিতৰত নৰকাসুৰে বনোৱা। এইটো সত্য কথা। এক ৰাতিৰ ভিতৰত মন্দিৰ বনাইছে, এটা পুখুৰী বনাইছে আৰু দুটা চিৰি বনাইছিলে। এইটো আৰু এটা চিৰি আছে। আৰু এটা চিৰি, তাৰমানে পূবৰ পিনে এটা চিৰি, পশ্চিমৰ পিনে এইটো চিৰি। এইটো চিৰি মেখেলা উজোৱা চিৰি বুলি কয়। আৰু সেইটো চিৰিৰ আধা তাৰমানে নহ'লে মানে ৰাতি পোহৰ কৰিলে মুৰ্গী, এই মুৰ্গী ঢাক দিয়া কাৰণে মুৰ্গীকে বলি দিছে। গোটেই কামৰূপৰ মাটি এতিয়া পানীৰ তলত ডুবাই ৰাখিছে। বৰ্তমানলৈকে পানীৰ তলত ডুবি আছে। সেইকাৰণে তাৰমানে এইবাৰ অম্বুবাচী লাগা যেন পায়। অম্বুবাচী মেলা বাবা কেইদিন হয়? নহয়, এইটো অম্বুবাচী মেলা হ'ব লাগে 4 দিন, কিন্তু আজি এইবাৰ 5 দিন হ'ব। তেনেকুৱা। ৰাম ৰাম ৰাম। জয় কামাখ্যা মা। বাবাজনলৈ ধন্যবাদ থাকিল কিছু কথা আমাক জ্ঞান দিয়াৰ বাবে। ৰাস্তাটোৰ বিষয়ে আমাৰ সঠিকভাৱে বিধি জনাই দিব। এইটো ৰাস্তা আমাৰ তাৰমানে কি স্পেচিয়েলি আমাৰ গাড়ী মটৰৰ কাৰণে বেছি বনাইছিল নেকি? স্পেচিয়েলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বনাইছিল গাড়ী মটৰৰ কাৰণে। হয়, কিন্তু এতিয়া তাৰমানে যিটো সেই আগৰ যিটো অসুৰে বনোৱা ৰাস্তাটো বন্ধ কৰি দিছে। কাৰণ আজিকালি বন্ধ কৰাৰ আমি সেইফালে আহিলো, কিন্তু আধাৰ পৰাই বন্ধ আছে। সেইখিনি মানে যাব নোৱাৰা কাৰণ কৰি দিছে। আজিকালি সেই অসুৰৰ দৰে বল থকা মানুহ নাই, গতিকে বন্ধ কৰি দিছে এক ৰাতি। আৰু তাৰমানে আমাৰ এপি ছাৰে মতে কোৱা মতে যে এইটো ৰাস্তা আমাৰ এই শিলা বৃষ্টি বা এনেকুৱা বৰষুণৰ ফলত মানে ৰাস্তাটো অলপমান বেয়া হৈছে।
হা এইটো সঁচা নে মিছা আমি নাজানো নৰকাসুৰ দেৱতা বনোৱা আমি চিৰিৰে উঠি আহি আকৌ সেইটো ৰাস্তাৰে আমি আধাখিনিৰ পৰা এতিয়া খোজকাঢ়ি গৈছো তেতিয়া কি হিচাপত আমি বিশ্বাস কৰিম সেইটো মানে যিখিনি পুলিচৰে কৈছে যে তাৰ পৰা এইখিনি বেয়া হৈছে আৰু ইয়াৰ পৰা এইখিনি ভালে আছে মাজতে তাৰমানে সেইখিনি বেয়া মানে ইমানে বেয়া হৈছে খোজকাঢ়িও আহিব নোৱাৰো আমি ইমান দূৰ ৰাস্তা আকৌ ঘূৰি আহিব লগা হৈছে এই বৰ্তমান আছো আমি নীলাচল পাহাৰ কামাখ্যা মন্দিৰৰ সমীপত মূল গেট আৰু মূল ৰাস্তাৰে খোজকাঢ়ি গৈ আছো মন্দিৰলৈ বুলি আৰু তাত অলপ দেখাই দিছোঁ দূৰ দূৰৰ তীৰ্থযাত্ৰীবিলাক আহে দৰ্শনাৰ্থীবিলাক কামাখ্যা মন্দিৰ দৰ্শনাৰ্থীবিলাক তেওঁলোক ইয়াতে থকা খোৱা ব্যৱস্থা কৰি দিয়া হৈছে তো ধন্যবাদ থাকিল তেওঁলোকৰ কাৰণে এইখিনি কৰি দিয়াৰ বাবে মা কামাখ্যা মন্দিৰৰ সমিতিলৈ এয়া চাওক নীলাচল পাহাৰৰ পৰা তলত ব্ৰহ্মপুত্ৰ নদী আৰু গুৱাহাটী মহানগৰৰ এটা অংশ ইমান ধুনীয়া এটা মনোমোহা দৃশ্য বহুত গৰম পাহাৰৰ ওপৰত পানীৰ অভাৱ এক বটল পানী কিনিছিলো তাৰে মুখ ধুইছো অলপ মেখেলা উজৰ ৰাস্তাৰে এই হাফ পেণ্ট পিন্ধি খোজকাঢ়ি আহিছে ফাইনেলি পালোৱে আৰু আমি গন্তব্যস্থান বেছি দূৰ নাই অলপমান ৰাস্তা সঁচাকৈ বহুত খেলি মেলি বহুতকেইটা ৰাস্তা বন্ধ কৰিছে কোনোবাটো আধা বন্ধ কৰিছে কোনোবাটো একদম গেটৰ পৰাই বন্ধ তাই মিত্ৰক মই এটা কথা কৈছোঁ এইটো ৰাস্তাৰে ডেইলি আপ ডাউন কৰিলে হ'ল একো বেমাৰ নাথাকে বিশেষকৈ হাই প্ৰেছাৰ থকা মানুহ আধা ৰাস্তাত উঠি কিনে ল' প্ৰেছাৰ তলত পৰিব চিন্তা কৰিব নালাগে থেংক ইউ দাদা ফাইনেলি পাই গ'লোঁ আমি দাদা এটা পানী বটল দিছে পইচা লোৱা নাই ফ্ৰীকৈ দিছে ধন্যবাদ এইফালে দাদা আছে দাদা ক'ৰ পৰা আহিছে আপুনি ইয়াতে ন হয় আজি আহিছে আজি আহিছে ন আৰু আগতে আহিছিল নেকি আৰু হয় হয় মানে আমি এইবাৰ প্ৰথম আহিছোঁ মই তো মন্দিৰ পৰা প্ৰাকখনত দুটা লাইন বনাই আছে এটা লেডিজ আৰু এইফালে জেণ্টছ মই গৈছোঁ তো এতিয়া বাজিল 4:40 আৰু এইফালে কামাখ্যা মন্দিৰৰ দৰ্শনাৰ্থী তথা কামাখ্যা মা ভক্তবান ৰাইজ গোট খাইছে আমি আগবাঢ়িছোঁ লাহে লাহে এটা লৈছোঁ জয় মাতা দি আৰু অলপ প্ৰসাদ লৈ লৈছোঁ মুখখন দুইটা মূৰত জিলাম এনেকৈ জয় মাতা দি যাও না আজি একেবাৰে ভিতৰত যোৱা নহ'ব বাহিৰৰ পৰাই যিমান দৰ্শন কৰিছোঁ আমাৰ বাহিৰৰ পৰাই সেৱা জনাইছোঁ যাতে নেক্সট বছৰ আমি আহিব পাৰোঁ ধুনীয়াকৈ আজি অলপ কিছুমান প্ৰব্লেমৰ ফেচ কৰিব লগা হৈছে অহাৰ আগত বিভিন্ন গেট বন্ধ ইয়াতে যিফালে যাওঁ সিফালে গেট বন্ধ ক'ৰবাত আধাৰ পৰা ক'ৰবাত সন্মুখৰ পৰাই বন্ধ কি ক'ম আৰু এই ভিডিঅ'টো সঁচাকৈ বহুত প্ৰব্লেম ফেচ কৰিব লগা হৈছে বহুত প্ৰব্লেম মনটো বহুত বেয়া সঁচাকৈ ইমান কষ্ট কৰি ভিডিঅ' কৰাৰ পিছত যিখিনি কৰিছিলোঁ তাৰেও আধা দিলে ধৰি থাকিল মানে মোৰ ফোন মেমৰি ষ্ট'ৰেজটো ফুল হৈছিল তাৰপিছত মোৰ এখন এক্সট্ৰা মেমৰি আছিল তাৰ পৰা কপি কৰিছিলোঁ এক্সট্ৰা মেমৰিখনত আৰু তাৰ ফলত কি হ'ল মই ফোন মেমৰিখনত ডিলিট কৰি দিলোঁ পিছতে চাওঁ সেইখনতো কপি প্ৰব্লেম খালি ক'ত হোৱা নাই গাড়ীৰ পৰা ৰাস্তাৰ পৰা গেটৰ পৰা ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী বন্ধৰ পৰা সকলোবোৰৰ পৰা প্ৰব্লেম হৈছে কালি গোটেইখিনি ভিডিঅ' ডিলিট হোৱা নাই বাৰু মানে মন্দিৰত এণ্ট্ৰি হোৱালৈ মানে ভিডিঅ'খিনি আছে মন্দিৰত এণ্ট্ৰি হোৱালৈ ভিডিঅ'খিনি আছে বাকী আৰু এণ্ডিং টাইমত যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি মানে গোটেইখিনি ডিলিট হৈছে গতিকে প্ৰথম ভিডিঅ'খিনি মই মিথুনত দি থৈ দিছিলোঁ সেইখিনি এতিয়া আনিব গৈ আছোঁ
সেইখিনিয়ে যিবোৰ আপোনালোকে এডিট কৰি আপোনালোকৰ আগত আগবঢ়াম। নেক্সট টাইম এনেকুৱা ভুল নহয়, সেইখিনি মোৰ অভিজ্ঞতা হ'ল আৰু বেলেগ একো নাই। কিন্তু কি কৰিম আৰু উপায় নাই, ভাগ্যত নাই মোৰ এইটো ভিডিঅ' আপোনালোকক ভালদৰে দেখাবৰ কাৰণে, তো বেয়া নহ'ব। তো ফ্ৰেণ্ডছ, এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম এটা নতুন দিনত নতুন ভিডিঅ'ৰ সৈতে। টিলেন টাটা, বাই বাই।